এতিয়া চলি থকা প্ৰজেক্টবিলাকৰ বিষয়ে প্ৰথম কাৰণ বিহু আহি আছে আপুনি বিজি হৈ যাব বিহুটো একো নাই বাৰু বিহু ইজ জাষ্ট শ্ব' কিন্তু মোৰ আজিকালি কৰিবলৈ মন নাযায় ইমান কাৰণ ইমান বছৰ কৰি আছোঁ চ' মই বেলেগ কামত বেছি ভাল পাওঁ আৰু এতিয়া শিকা আহিব চিনেমা কৰি আছোঁ এইটো আচলতে মই কৰা গান বহুত বস্তু পাহৰি গৈছোঁ যেতিয়া হস্পিটেল গৈছোঁ কেতিয়াবা কিন্তু তাৰ মাজত মই গান কৰিবলৈ পঢ়া নাছিলোঁ তোমাৰ কি ভাল কেঞ্চাৰ ভিডিঅ'টো এবাৰ কাৰণে কৰা নাই কথা ক'লে গানটো মানে মই কি কাৰণে মই নাজানো হস্পিটেল I wrote it and something came into my mind about the Bali water and the woman who were in the love story. It's a very different kind of love story. When the woman doesn't know that the Bali water is there, Gandhava she can sing. তেতিয়া এদিন মই বৰা মানুহৰ লগ পাইছোঁ কাৰণে মই মনত এদিন আৰ্টিষ্ট গিল্ডত মানে চব বহি আছে ভিৰেন কট্টো ৱাজ দেয়াৰ দীপালী বাইদেউ যেতিয়া বেমাৰ হ'ল তেওঁ কাম ল'ব নোৱাৰা হ'ল তেতিয়া চবে কথা পাতি আছিল ডাঙৰ ডাঙৰ আৰ্টিষ্ট বেলু মিশ্ৰ সম্ভৱ বৰুৱা চবে কথা পাতি থাকোঁতে ওলালে মানে দীপালী বাইদেউৰ কথা হঠাৎ কোনোবাই কৰিলে যে দীপালী জয়ন্তে কি হ'ব তাইৰ গানো গাব নোৱাৰা হ'ল বিয়াও নহ'ল তাৰ নীলপৱন দাও আছে আমাৰ আৰ্টিষ্ট নীলপৱন দাই ক'লে এতিয়া দীপালী মানে বেড ৰিড বিকজ শ্বি ৱাজ বেড ৰিড নীলপৱন দাই ক'লে মই বিয়া কৰিম মই গোটেই জীৱন চাম তাইক and I married her. আৰু গোটেই জীৱন তেনেকৈ থাকে গোটেই জীৱন দীপালী বাইদেউ was very good and নীলপৱন দাই গোটেই জীৱন চালে কাম এতিয়া দুইজনে মানে আমাৰ মাজত so I dedicate this song to this love birds দীপালী বাইদেউ and নীলপৱন বৰুৱা তোমার কথা ধরে তোমার কথা ধরে বুকুর বড় চাঁদে বুকুর বড় চালে সপোন ৰাতি অকল ঘৰে বকুল বন সুবাস জানে তোমাৰ কথাৰ দৰে তুই ভাগি যায় তোমার নীল কথা তুই ভাগি যায় তোমার নীল I know many students all over Assam, right? They just keep drinking and
singing and listening to the songs, I'm not provoking drinking. Right. Miami, রাতের বুকুর দেখা পারো তোমার ছবি বনাবিরা উপরে আই এখন তুমি যেমন বুকান বলা 여론의 세상구만 많이여가 오래되고 너니 보아 That's the best part. Keep fighting. And I'm So, welcome to my studio, my new studio. It's in July. The lovely studio in Northeast, West Bengal. If you want to record something here, you're welcome. And there's Hello. The song is a Google correct. Do you know the meaning of Google? But don't Google. I didn't say that. Because you are there. I told you, right? Let them tell. Google money. Yeah, it's a mathematical word. It's from the Greek and Roman. খুব কমন না জানি কিন্তু গুগল সফটওয়্যার আছে GOOGLE তার অর্থ মানে একটা পিছত এশটা শূন্য হলে গুগল বুলি কয় not এশটা it's 1 lakh zeros পাওয়ারে এশটা আছে no 1 lakh zeros that is one Google তার কি স্পেলিং টু ভুল হৈছে যেটা এখানে ৰেজিস্টাৰ কৰিছে এই কাৰণে স্পেলিং টু GOOGLE টু গুগল বুলি কয় that's good thank you IIT is not for you. What guys will not use in your noise here? What are Arman Manikot Mata? Kawan Mata, Julia. Why? তুমি অসমৰ কাৰণে কেনেকুৱা সম্পদ তুমি নাজানা তুমি নহলে ইমান উৎপন্ন কৰিলা হৈছিলে কেতিয়াবা কৰা ল'ৰা ছোৱালীবিলাকৰ পৰা আৰম্ভ কৰি আমাৰ নিচিনা মানুহলৈকে আমি কিমান চাবলৈ ঢুকলিয়াই দিছোঁ
এতিয়ালৈকে বছৰ তেওঁৰ মৃত্যু তেওঁৰ জন্মতিথিত উত্তৰ গানৰ প্ৰগ্ৰেম হয় তোমাক এতিয়া অনুৰোধ কৰিছোঁ তোমাৰ যিটো স্মৃতি ৰক্ষাৰ কাৰণে যিখিনি কৰিব লাগে তুমি তোমাৰ জীৱিত কালতে কৰি যাবা পিছত কোনেও নকৰে এটা জীৱনৰ নামত এটা স্মৃতিৰ এটা ঠাই যিটো 100 বছৰৰ পিছতো মানুহে চাবহি সেই তাৰ দায়িত্ব তুমি নিজেই ল'ব লাগিব পিছত অসমীয়া মানে কেতিয়াও নকৰে সেইটো বহুত নিজে নিজৰ দায়িত্ব নহয় কথাটো লৈ আছে বাৰু বহুত কিছুমান ঠাই আছে আমি বহু বেলেগ নালাগে আমি ৱেষ্ট বেংগলতে দেখোঁ বিদেশৰ কথাটো নকওঁ 16শ শতিকাৰ যিখিনি মিউজিচিয়ান আছে তাৰ তেওঁলোকৰ যিবোৰ ঠাই এতিয়াও টুৰিষ্ট তালৈ যায় সেইবোৰ চাবৰ কাৰণে তেওঁলোকৰ যিবোৰ মিউজিচিয়ান আছিলে আমাৰ ল'ৰা ছোৱালীবোৰ সেইবোৰ জেগা চাই তাৰতো আমাক কয় যে ভূপেন হাজৰিকাকে এনেকুৱা কিবা কৰিব নোৱাৰি নেকি য'ত গ'লে আমি ভূপেন হাজৰিকাৰ বাইদেউত আমি ফিল কৰিব পাৰোঁ কিন্তু কোনেও নকৰে আমি কথা ক'ব পাৰোঁ আমাৰ কৰাৰ আমাৰ কোনো পাৱাৰ নাই ক্ষমতাও নাই কিন্তু তোমাক অনুৰোধ কৰিছোঁ তোমাৰ সেইখিনি কাম যাতে তুমি আৰম্ভ অন্তত কৰি থৈ যোৱা তোমাৰ ফেনখিনিয়ে সেইখিনি পিছত সম্পূৰ্ণ কৰিব Thank you very much. I'm trying my best. I'm trying to help people basically. And why when I deserve the time I'm missing out on deserving the sound of the people. So I'm like Bohemian. I'm grateful for my so let me see. My friend Carlos says that they were 55 fan clubs. They're working hard. Bhagavad Kampuru, Mohar Moza Bhagavad Kampuru, Manohar Kampuru, Blood Dia, Kitty Dia, Liver Dia. They're working it. So I would like to thank my friend Carlos from IIT here. Thank you for says Zubin, I'm from Canada, Moko. I just met you. I'm coming to Canada to see you. I know, 1st of June. 1st of June. On 1st of June, there. You're very welcome. In Toronto. Yeah, absolutely. I have a request for you. Yeah, it's not like a song that I can sing it like that. It's like, Okay. and actually, I hate Bollywood. I love my songs, my flavor, my art. That's it. Bollywood, I left Bollywood when I was in the peak. I left. Nobody leaves Bollywood like that. I say, if you want to work with me, Bollywood should come here in my place. That's it. The king should never leave his kingdom. You like Apple View. You know it. Next question. Just you are a prisoner of indiscipline. Because my life is indisciplined. Or I think I side of the cake kusu kam, sotat kusu, dutal kusu. Side of the lunch kusu. Now I'm here. Then we are going I try to maintain some things. Boy, yoga expert or something. Yeah, I'm still. So time is the main factor. One even goes to 1 hour. You're going to feel that. That's the problem. That is time. There is no God actually. Only time is God. It can take you to anywhere. From rags to riches to rags. That's it. Thank you. একেলগে দুটা বস্তু প্ৰথমটো হৈছে তুমি একেলগে দুটা কথা ক'ব পাৰা নাই পাৰিব নোৱাৰিব প্ৰথমটো হৈছে যে গায়ক জুবিন মই একেলগে তিনিটা শব্দ ক'ব পাৰোঁ হয় কি I love you
Okay, go on. গায়ক জুবিন গাৰ্গ বা আপোনাৰ যিমানখিনি আছে সকলোৱে জানে, সকলোৱে ভাল পায়। মই তাৰ মাজত এটা বিশেষ ভাল পাওঁ আপোনাৰ, সেইটো হৈছে কবিতা। আগতে মায়াৰ পাতে পাতে আপোনাৰ কবিতা পঢ়িছিলোঁ। কবিতা, এই কবি জুবিন গাৰ্গজন ক'ৰবাত থাকি গৈছে নেকি বাৰু? সেইটো প্ৰথম প্ৰশ্ন। কবিতা মই দুখন কিতাপ কৰিলোঁ, আৰু কবিতা মানে মই আচলতে কবি নহয়, মই গীতিকাৰ। চিটুৱেশ্যন লিখোঁ, আৰু বহুতে ভাবে যে আগতে গানটো লিখোঁ, নহয়, মই পিছত লিখোঁ। মই সদায় গান কম্প'জ কৰোঁ, প্ৰথমতে মিউজিক কৰোঁ, তাৰপিছত মই গান লিখোঁ। চ' কবি বুলি নকওঁ, মই ট্ৰাই কৰিছোঁ, দুখন কিতাপ উলিয়ালোঁ, আৰু কিছুমান কবিতা তাৰ ভালো বাৰু, বেয়াও নহয়। হীৰেণ ভট্টে নিজে কৈছে যে এইকেইটা কবিতা ভাল লাগিছে। চ' মই সেইকাৰণে কবিতালৈ ইমান ইণ্টাৰেষ্ট নাই এতিয়া, আৰু এতিয়া চিনেমালৈ বেছি চ' আগ্ৰহী, আৰু যদি ভৱিষ্যতে লিখোঁ থেংক ইউ ফৰ লাভিং পইণ্টছ। সেইটো হৈছে বৰ্তমান সময়ত অসমীয়া ভাষা সংকটত থকা বুলি আপুনি ভাবে নেকি? বা এইখিনি ক্ষেত্ৰত আপুনি কিবা কৰিম বুলি ভাবিছে নেকি? ভাষা সংকটত কেতিয়াও নাযায়, কাৰণ যদি ভাষাটো সংকটত গুচি যায়, অসমীয়া জাতি নাইকিয়া হৈ যাব, প্ৰথম কথা। আৰু অসমীয়া ভাষালৈ আমি কিবা কিবি কাম কৰি আছোঁ, লাগি আছোঁ। আৰু মইতো এইটোও কৈছোঁ যে যেনেকৈ চাউথ ইণ্ডিয়াত যিটো হয়, ইংলিছ মিডিয়াম স্কুলতো অসমীয়া ভাষাটো কম্পালচাৰি কৰিব লাগে, অফক'ৰ্ছ। শিকিব লাগিব, ইয়াত যদি ইয়াত পঢ়াই ইয়াৰ ভাষা নাজানে কেনেকৈ হ'ব? যদি যি বহি থাকে আমি ইংলিছো ক'ব লাগিব ভালকৈ। আই স্পীক 5 লেংগুৱেজেছ। সেইটো মই কিন্তু মই ইমান পঢ়া শুনা কৰা নহয়, মই স্কুল কলেজত ইমান পঢ়া নাই, বাট আই ষ্টাডিড ডিফাৰেণ্ট লেংগুৱেজেছ। মোৰ ঘৰত লাইব্ৰেৰী আছিলে, চ' মই কিন্তু বেংগলী ভালকৈ ক'ব জানো, মই অসমীয়া ভালকৈ জানো, মই হিন্দী ভালকৈ ক'ব জানো, মই ইংলিছ ভালকৈ ক'ব জানো। চ' it's an art of speaking languages. You should learn. I will do our institution level over. I think that's my opinion from Bengal. Thank you. Yes, why not? Life is everything. You can do everything if you want. This is our place. জুবিনদা, মোৰ সুধিবলৈ বিশেষ একো নাই। আপোনাৰ যিখন পাখি এলবাম আছিলে, সেইখন যেতিয়া ওলাইছিলে তেতিয়া 35 হৈ গৈছিলে, আৰু সেই কেছেটখন কিনিবলৈ মই অলমষ্ট 1 মান্থ 1 টকা 2 টকা কৰি জমা কৰি পাখি এলবামো কিনিছিলোঁ। তো থেংক ইউ। পাখিৰ সময়টো মোৰ বেলেগ আছিলে, বিকজ পাখিৰ সময়ত মোৰ মা ঢুকাইছে, পাখি কৰাৰ আগে আগে। তাৰপিছত পাখি ৰিলিজ হোৱাৰ সময়ত মোৰ ভণ্টি ঢুকাইছে। চ' গোটেই এলবামটোৰ সেইকাৰণে কনচেপ্টটো বেলেগ হৈ থাকিব। চ' দ্য পেইন, মই যিখিনি পেইন পালোঁ, মাক হেৰুৱালোঁ, ভণ্টি হেৰুৱালোঁ, চ' আই পুট ইট ইন মাই এলবাম। সেইকাৰণে পাখিৰ গানবোৰ বেলেগ, মোৰ প্ৰত্যেকটো এলবামৰ গান বেলেগ, বিকজ মই কনচেপ্ট ৱাইজ কাম কৰিছোঁ। চিনেমা ৱৰ্ল্ডৰ কথা নকওঁ, চিনেমা ৱৰ্ল্ডত মই আটাইতকৈ ভাল পাওঁ চাৰ্লি চেপলিন। আৰু মানে এইটো যিটো ইণ্ডাষ্ট্ৰি আপোনালোকে কাম কৰি আছে চবে, এই ইণ্ডাষ্ট্ৰিটোৰ মই দুজন মানুহ ভাল পাওঁ। ওৱান ইজ ষ্টিভ জবছ, এপলৰ মালিক। চ' তেওঁ এটা কথা কৈছিলে যে তেওঁ ড্ৰপ আউট কিন্তু দেই, তেওঁ আণ্ডাৰ গ্ৰেজুৱেট মোৰ নিচিনা। And we have similar visions, like different kind of things. So there are times is be hungry, be foolish. You can see that he has in YouTube. He has a lecture in Stanford University. He was given honorary doctorate there. And it's one of the biggest lectures he has given. It's a 15-minute lectures. That question is be hungry,
be foolish. Class নাই কৰা মই তাবলা ক্লাছ কৰিছোঁ ৰিদমৰ ক্লাছ কৰিছোঁ গানৰ ক্লাছ কৰা আজিলৈকে নাই মই গানটো এনেই গাওঁ আৰু মানুহে এনেই শুনি থাকে নমস্কাৰ মই একচুৱেলি 2008 আপোনাক ঘৰত কৈছিলোঁ দুবছৰ আগতে আহোঁতে আপুনি ষ্টেজত গান গাই আছে I was pregnant মাতিবলৈ গৈ প্ৰেগনেণ্ট আছিলে তেওঁ প্ৰগ্ৰেম চাবলৈ গুচি আহিলে চ' পেইন হ'ল মই ওপৰত গান গাই আছোঁ বাচ্চাটো মোৰ ষ্টেজৰ তলত জন্ম আছে Can you believe this? So I won't forget this incident in my life. So that's the best incident I did.